হাই ফ্ৰেণ্ডছ, নৱৰাজ টেক টকলৈ আপোনালোক সকলোকে বন্ধুসকল, বৰ্তমান সময়ত আমি সকলোৱে ইণ্টাৰনেটত বিভিন্ন ধৰণৰ বস্তু চাৰ্চ কৰিবৰ কাৰণে বেলেগ বেলেগ ব্ৰাউজাৰ ব্যৱহাৰ কৰোঁ। সেয়া লাগিলে ক্ৰম ব্ৰাউজাৰে হওক, ইণ্টাৰনেট এক্সপ্ল'ৰাৰে হওক, মজিলাই হওক। কিন্তু আমি যেতিয়া এই ব্ৰাউজাৰখিনিত কিবা চাৰ্চ কৰোঁ বা কিবা এটা পেজ অ'পেন কৰোঁ, তেন্তে আমি কি চাৰ্চ কৰিছোঁ বা আমি কোনটো পেজ অ'পেন কৰিছোঁ সেই সকলোবোৰৰ হিষ্ট্ৰী এটা থাকি যায়। সেইকাৰণে আজি মই এই ভিডিঅ'টোত আপোনালোকক এনেকুৱা এটা টিপছৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যাৰ সহায়ত আপোনালোকে প্ৰাইভেট ব্ৰাউজিং কৰিব পাৰে। আপোনালোকে কোনোবা এটা ব্ৰাউজাৰত কি চাৰ্চ কৰিছে বা কোনটো পেজ আপোনালোকে অ'পেন কৰিছে সেই সকলোখিনি যাতে কোনেও গম নাপায়। যদি আপোনালোকেও জানিব বিচাৰে প্ৰাইভেট ব্ৰাউজিং কি হয় বা প্ৰাইভেট ব্ৰাউজিং কেনেকৈ কৰিব লাগে, তেনেহ'লে মোৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তেন্তে ব'লক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই আপোনালোকক প্ৰাইভেট ব্ৰাউজিং কি হয় সেই বিষয়ে কৈ দিব বিচাৰিছোঁ। আপোনালোকৰ প্ৰাইভেট ব্ৰাউজিং মানে হ'ল আমি যেতিয়া ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ আৰু ইণ্টাৰনেটত যেতিয়া আমি বিভিন্ন ধৰণৰ বস্তু চাৰ্চ কৰোঁ বা বিভিন্ন ধৰণৰ পেজ আমি অ'পেন কৰোঁ, সেইখিনি যাতে কোনেও গম নাপায়, সেইখিনি যাতে আমি ছিকিউৰলি ৰাখিব পাৰোঁ, তাকে প্ৰাইভেট ব্ৰাউজিং বুলি কোৱা হয়। নৰ্মেলি আমাৰ কি হয়, আমি যেতিয়া যিকোনো ব্ৰাউজাৰত কিবা এটা বস্তু চাৰ্চ কৰোঁ বা কোনোবা এটা পেজ যেতিয়া আমি অ'পেন কৰোঁ, তাত আমি কি বস্তু চাৰ্চ কৰিছোঁ বা কোনটো পেজ আমি অ'পেন কৰিছোঁ তাৰ এটা হিষ্ট্ৰী ক্ৰিয়েট হৈ তাত থাকি যায়। ধৰি লওক, আপুনি কেতিয়াবা কোনোবা এটা পেজত ID আৰু পাছৱৰ্ড দি লগ ইন কৰিলে আৰু আপুনি যেতিয়া তাৰ পৰা উঠি আহিলে, তাত সেই ID আৰু পাছৱৰ্ডটো হিষ্ট্ৰীত থাকি যাব। কিন্তু প্ৰাইভেট ব্ৰাউজিঙত সেইখিনি নহয়। প্ৰাইভেট ব্ৰাউজিঙত আপুনি কি বস্তু চাৰ্চ কৰিছে বা কোনটো পেজ অ'পেন কৰিছে সেইখিনি কোনেও গম নাপায়, মানে তাত কোনো হিষ্ট্ৰী ক্ৰিয়েট নহয়। এতিয়া কথাটো হ'ল, প্ৰাইভেট ব্ৰাউজিঙৰ প্ৰয়োজনীয়তা কি? ধৰি লওক, আপুনি কেতিয়াবা কোনোবা কেফেত গৈ ইণ্টাৰনেটত কাম কৰিলে বা আপোনাৰ কোনোবা ফ্ৰেণ্ডৰ মোবাইল বা কম্পিউটাৰত ইণ্টাৰনেটত কিবা এটা পেজ অ'পেন কৰিলে বা নেট বেংকিং কৰিলে, যেতিয়া আপুনি সেই মোবাইল বা কম্পিউটাৰটো এৰি গুচি আহিব, তাত এটা ব্ৰাউজিং হিষ্ট্ৰী থাকি যাব। মানে আপুনি তাত কি বস্তু চাৰ্চ কৰিছে বা কোনটো পেজ আপুনি তাত অ'পেন কৰিছে আদি সকলোবোৰ বস্তু বেলেগে তাত চাব পাৰিব। যদি আপুনি প্ৰাইভেট ব্ৰাউজিং ইউজ কৰে, তেন্তে তাত কোনো হিষ্ট্ৰী ক্ৰিয়েট নহয়, বা আপুনি তাত কি কাম কৰিছে বা তাত আপুনি কি বস্তু চাৰ্চ কৰিছে সেইখিনি কোনেও গম নাপায়। অকল প্ৰাইভেট ব্ৰাউজিং ইউজ কৰাৰ ফলত তাত কোনো হিষ্ট্ৰীটো ক্ৰিয়েট নহয়েই, লগতে যিখিনি কুকিজ হয় সেই কুকিজখিনিও তাত ছেভ হৈ নাথাকে। আল্টিমেটলি এইটো ক'ব পাৰি যে আপোনালোকৰ ডাটাখিনি তাত ছিকিউৰ হৈ থাকিব, মানে আপোনালোকৰ ডাটাখিনি হেক হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে কম হৈ থাকে, কিয়নো আপুনি তাত কি চাৰ্চ কৰিছে সেইখিনিতো কোনেও গম নাপায়। গতিকে আপোনালোকৰ ডাটাখিনি হেক হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে কম। আপোনালোকৰ প্ৰাইভেট ব্ৰাউজিং কৰিবৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই মোৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পিছত ইয়াত আপোনালোকে ওপৰত 3 ডট দেখা পাই আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে এটা অপশ্যন দেখা পাই আছে, 2 নম্বৰত নিউ ইনকগনিটো টেব, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ পেজ অ'পেন হৈ যাব, আপোনালোকে দেখা পাই আছে। এতিয়া আপোনালোকে ইয়াত যদি কিবা চাৰ্চ কৰিব বিচাৰে, তেন্তে ওপৰত আপোনালোকে দেখা পাই আছে চাৰ্চ বুলি অপশ্যন আহি আছে, এই টেবটোত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে ইয়াত যিকোনো বস্তু চাৰ্চ কৰিব পাৰে। মই ধৰি লওক, মই ইয়াত আছাম গভৰ্ণমেণ্ট চাৰ্চ কৰি আপোনালোকক দেখাই দিছোঁ। দেখা পাই আছে আছাম গভৰ্ণমেণ্টৰ যিখিনি ৱেব পেজ হয় সেই ৱেব পেজখিনি ইয়াত অ'পেন হৈ গৈছে। মই ফাৰ্ষ্ট যিটো লিংক হয় সেই লিংকটোত ক্লিক কৰি দিছোঁ। ইয়াত অলপমান সময় ল'ব। দেখা পাই আছে আছাম গভৰ্ণমেণ্টৰ যিটো অফিচিয়েল পেজ হয় সেই পেজটো অ'পেন হৈ গৈছে, দেখা পাই আছে। এতিয়া মই যদি বেক আহোঁ, বেক আহি মই যদি ইয়াৰ হিষ্ট্ৰীটো যদি চেক কৰোঁ, দেখা পাই আছে মই যিখিনি বস্তু অলপ আগতে চাৰ্চ কৰিছিলোঁ সেইখিনি ইয়াত অহা নাই, মানে চাৰ্চ হিষ্ট্ৰীত অহা নাই। গতিকে এনেকুৱা ধৰণে আপোনালোকে প্ৰাইভেট ব্ৰাউজিং কৰিব পাৰে। আপোনালোকে আপোনালোকৰ যিখিনি বস্তু চাৰ্চ কৰিছে সেই চাৰ্চ কৰা বস্তুখিনি প্ৰাইভেটকৈ ৰাখিব পাৰে, সেইখিনি কোনেও গম নাপায়। আপোনালোকে এনেকুৱা ধৰণে প্ৰাইভেট ব্ৰাউজিং কৰিব পাৰে। যদি আপোনালোকৰ কিবা ইম্পৰ্টেণ্ট টপিক চাৰ্চ কৰিবলগীয়া থাকে বা নেট বেংকিং কৰিবলগীয়া থাকে, বা আপোনালোকে সকলো সময়তেই প্ৰাইভেট ব্ৰাউজিঙৰ ইউজ কৰিব পাৰে, তাত আপোনালোকৰ ডাটাখিনি হেক হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে কম হৈ থাকে।
আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে। যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা শিকিব পাৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ ফ্ৰেণ্ডসকলেও এই টিপছটো গম পায়। আৰু ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে নৱৰাজ টেক টক্স ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ৱাচিং ফৰ দিছ ভিডিঅ'।